আপুনি ড্ৰাই ফ্ৰুটছ খাই ভাল পায় নেকি? এই ড্ৰাই ফ্ৰুটছ অত্যাধিক হাৰত খায় নেকি? আমি দিনৰ কোনটো সময়ত ড্ৰাই ফ্ৰুটছ খোৱা আটাইতকৈ বেছি উপকাৰী? জানো আহক সবিশেষ। বৰ্তমান সময়ত নিজৰ স্বাস্থ্যৰ প্ৰতি সকলো লোকে সচেতন। সেয়েহে অত্যাধিক তেল মছলাযুক্ত খাদ্যৰ পৰিৱৰ্তে বহুতে ফল-মূল অথবা ড্ৰাই ফ্ৰুটছ খোৱা পছন্দ কৰে। কাজু, কিচমিচ, বাদাম, খেজুৰ আদি শুকান খাদ্য খোৱাটো সকলোৱে ভাল পায় আৰু ই আমাৰ স্বাস্থ্যৰ বাবেও অতিকৈ উপকাৰী। কিন্তু যিকোনো সময়তে এই ড্ৰাই ফ্ৰুটছসমূহ খোৱা উচিত নহয়। দিনটোৰ কোন সময়ত আমি ড্ৰাই ফ্ৰুটছ খাব লাগে আৰু এই বিষয়ত চিকিৎসকে কি কয় জানো। যিহেতু ড্ৰাই ফ্ৰুটছত থাকে প্ৰচুৰ পৰিমাণে প্ৰটিন, ফাইবাৰ লগতে ওমেগা 3 ফেটি এচিডৰ দৰে পুষ্টিকৰ উপাদান আৰু নিয়মিতভাৱে এইসমূহ ফল খাব পাৰিলে বহু ৰোগৰ পৰা আমি বাচি থাকিব পাৰোঁ। কিছুমান ফল ৰাতি তিয়াই থৈ খাব লাগে, যেনে কাঠবাদাম আৰু আখৰোট। ড্ৰাই ফ্ৰুটত শক্তিশালী এন্টি অক্সিডেণ্ট থাকে যিয়ে নানান ৰোগৰ পৰা পৰিত্ৰাণ দিয়ে। সেয়েহে ড্ৰাই ফ্ৰুটছসমূহ তিয়াই খালে বেছি উপকাৰ পোৱা যায়। পুৱা খালী পেটত ড্ৰাই ফ্ৰুট খোৱা উচিত, কাৰণ ইয়াৰ ফলতে শৰীৰে গোটেই দিনটোৰ বাবে প্ৰয়োজনীয় পুষ্টি আৰু শক্তিসমূহ পায়। পুৱাৰ আহাৰ খোৱাৰ আগত বা পাছত এইসমূহ খাব পাৰি। দুপৰীয়া আহাৰ খোৱাৰ পিছত ড্ৰাই ফ্ৰুটছ খাব পাৰি, কিন্তু ৰাতি কেতিয়াও এই শুকান ফলসমূহ খাব নালাগে, কাৰণ এইসমূহ ফলত থকা প্ৰটিন ক্ষিপ্ৰগতিত হজম হয়। সেয়েহে ৰাতি ড্ৰাই ফ্ৰুটছ খালে হজম হোৱাত সমস্যাৰ সৃষ্টি কৰাৰ লগতে পেটৰ ৰোগো হ'ব পাৰে। বিশেষজ্ঞৰ মতে প্ৰতিদিনে পুৱা 4 পৰা 5টা বাদাম আৰু আখৰোট খাব লাগে। লগতে কেইটামান কিচমিচ আৰু শুকান আঙুৰ তিয়াই খাব পাৰে। শুকান ফল-মূল বাহিৰে অনেক বীজ বা গুটি আছে যিবোৰ খোৱা শৰীৰৰ পক্ষে উপকাৰী, যেনে কোমোৰাৰ গুটি। কোমোৰাৰ গুটি ৰ'দত উলিয়াই শুকুৱাই খাব পাৰে। চিয়া সীড, ই আমাৰ শৰীৰৰ বাবে অতিকৈ উপকাৰী। এইসমূহ খালে শৰীৰ সুস্থ ফিট কৰি ৰাখিব পাৰি। নিউজ ডেস্ক, নিউজ MT।